খবৰ পাইছিলো যোৱাকালি বা এদিনা মানে কেইদিনটো হোৱা নাই মানে এই জুবিন গাৰ্গৰ জাষ্টিছ পাবৰ কাৰণে মানে হেৰি আমিতো দেৱালীটো ন্যায় পাবৰ কাৰণে হেৰি 20 তাৰিখটো দেৱালী পালন কৰিব গতিকে মানে আপোনাৰ অপিনিয়ন ভয় খাব নালাগে একো আৰু একো মানে চিধা চিধি দেই মানে এইটো পালনটো ন আপুনি পালন কৰিব আমি নকওঁ ইয়াৰ দাদা ক'লে যে পালন কৰে আৰু ইয়াত দেৱালীটো অকল ইয়াত আমি ন্যায় পাব লাগে হলেও মই হিচাপ মতে সেইটো জুবিনৰতো আসামহে গতিকে এইটোতো অল ইণ্ডিয়াটো দিৱালীটো পালন কৰে হিন্দু কিবা খ্ৰীষ্টান মানে হে ৰাম ভগৱান মানে ই বন্দোবস্ত মানে 14 exile হি আহা সেইটো দিৱালী পালন কাৰণে এটা মানে লাইক সেইকাৰণে এইটো আসাম অনলি আসাম পালনটো পালন নকৰিবলৈ প্ৰায়টো কোৱা কথা আছে মানে অল ইণ্ডিয়াটো হিন্দুটো পালন আছে হিন্দু আপুনি হিন্দু হয় মানে তেনে আপুনি হিন্দু অল ইণ্ডিয়া কথা মানিবনে সেইটো আসাম জুবিন গাৰ্গ জাতি পাবৰ কাৰণে কোনটো ডাঙৰ মানে জুবিনৰ চাপোৰ্ট লাগে আমাক মানে একদম জুবিনৰ চাপোৰ্ট লাগে মানে ৰাম কাৰণে বহুত ন্যায় পাব জুবিনৰ যে এটা ন্যায় পালে চব যিমানখিনি কেছ আছে চব ন্যায় আৰু ৰামটো ভগৱান হয় দেই অল ইণ্ডিয়া ৰাম সেইটো পালন কৰিব নেকি তাকে আপুনি বিশ্বাস নকৰে নেকি হলেও মানে আমাৰ এজন মানে হেৰাই গৈছে সেইকাৰণে আমাৰ ন্যায় পাব লাগে ন্যায় বহুতখিনি হেৰাই আছে সেইখিনি ন্যায় পাব লাগে ওকে থেংক ইউ দেই হেৰি মই এটা প্ৰশ্নটো নহয় মানে জুবিন গাৰ্গৰ ন্যায় পাবৰ কাৰণে সোমবাৰ দিনাটো 20 তাৰিখটো দিৱালীহে পালেতো গতিকে আপুনি ইচ্ছা পাৰ্চনেলি মানে পাব্লিক অপিনিয়ন মই লৈ আছে ভয় নকৰিব দেই একো পুলিচ হলে এৰেষ্ট নকৰে মানে আপুনি দিৱালীত পালন কৰিব নে নাই সেইটো দিছো কি দিৱালী পালন কৰিব নে পালন কৰিব মানে প্ৰায় মানে অল আসামটো এবাৰটো ফটকা সেইবিলাকতো নাই দেই ফটকা সেইবিলাক বিক্ৰী হোৱাই নাই মই চব দোকান চালো বিক্ৰী হোৱাই নাই দেখি পোৱা নাই হলে আপুনি পালন কৰিব যদি আপুনি য'ত পৰা মানে সেইবিলাক ফটকা ন কিনিব লাগিব আনিবলৈ পালন কৰিব ঠিকে আছে ফটকা আমি নুফুটাই মই প্ৰথম কোৱাটো মানে আসাম মানে পালন নকৰে বোলে যেতিয়ালৈকে জুবিন গাৰ্গৰ জাষ্টিছ আমি ফটকা নুফুটাই তেনেহলে মই দেই যদি আপুনি পালন নকৰো দেই ঠিকে আছে হলে ৰামটো ন বনবাস কৰে ন 14 বছৰ পৰা সি আহি পালে মানে দেই বনবাস পৰা মানে অল ইণ্ডিয়াটো হিন্দু যিমান আছে পৃথিৱীটো পালন কৰিবই আৰু কৰিব তেনেহলে আপুনি ভগৱান কাৰণে ন মানে নে জুবিন গাৰ্গৰ কাৰণে মানিব এইটো মানে ডাঙৰ ভগৱান ডাঙৰ নে জুবিন দা ডাঙৰ কওকচোন পালন কৰিব নে না আপুনি যে কৈছে ভগৱান ডাঙৰ নে ভগৱান ডাঙৰ তেনে সোমবাৰটোক দিৱালী পালন কৰিব ন ঠিকে আছে দেই ভয় নকৰিব সেইটো দিলৰ কথা দেই মই চিধা চিধি কৈছো অকল আপুনি নহয় আপুনি পালন নকৰিলেতো অল ইণ্ডিয়াটো ন বিহাৰ হে অন্ধ্ৰপ্ৰদেশ বেলেগ পালন কৰিবতো আপোনাৰ হিচাপ নে মাথো দেই মই এটা ভিডিঅ' দেই বেয়া নাপাব দেই অল আসামৰ দেই তাকে বেয়া নাপাব দেই সি পাৰ্চনেলি কথাই কৈছে ন মই আপোনাৰ কাৰণে কোৱা সুধিবলৈ আছে মানে দিৱালীটো 20 তাৰিখ আহি গ'ল সোমবাৰ অল আসাম যিমান আছে জুবিন গাৰ্গ ন্যায় নোপোৱালৈকে দিৱালীটো পালন নকৰো বোলে আমাৰতো যেতিয়ালৈকে ধৰক জুবিন দাৰ ন্যায় নহয় লাগিলে আমি পালন নকৰো সেইটো আমি মুছলিম মানুহ লাগিলে আমি ঈদো পালন নকৰো সেইটোতো আমি পাইছে আমাৰ যে মানে মেইন কথা হ'ল জুবিন দাৰ ন্যায় লাগে আমাৰ পূজা নালাগে ঈদ নালাগে কিবা নালাগে আমাৰ লাগে খালি জুবিন দাৰ ন্যায় তেনেহলে এই বছৰত অল ইণ্ডিয়াটো ন ইকনমিটো এতিয়া মানে পুৰা ডাউন হৈ গ'ল ড্ৰপ হৈ গ'ল মানে যিমান বম ফটকা সেইবিলাকতো সেইকেইটা আমাক নালাগে আমি একটাই জানো আমাক জুবিন দাৰ ন্যায় লাগে টকাও ডাউন হৈ নালাগে আমাৰ বজাৰো নালাগে আমাৰ কোনো ফূৰ্তিও নালাগে আমাৰ জুবিন দাৰ ন্যায়হে লাগে আমি সেইটো লাষ্ট সুধিলে আপোনাক মানে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে মানে 90 দিন লাগিব বোলে দেই 90 দিন মানে আৰু 2 মাহ মান আছে বা 1.5 মাহ মান আছে ইমান পলন কৰি আছে তেনেহ'লে 23 সোমবাৰ পৰাতো ন বিজেপি আন্দোলন কৰিব বোলে দেই তাৰ টুপিৰ হওক
মই জুবিন আমি জুবিন কেতিয়াও নোৱাৰে পলিটিকেল সোমালে নাই মুখ্যমন্ত্ৰী এটাই যে ক'লে মই জুবিনৰ সমানটো সি হ'ব নোৱাৰে সেইটোতো আমি মানি নলওঁ আমি যোনটো আমাৰ অৰিজিনেল জুবিন তাৰ ন্যায়হে বিচাৰিছো চৰকাৰেই হওক প্ৰশাসনেই হওক আমাক ন্যায়হে দিব লাগে তেনেহ'লে আমিতো বাট চাই একমাহ হৈয়ে গ'ল হয় নে নহয় একমাহটো পুৰা হৈয়ে গ'ল বাট চাই এতিয়া আৰু কিমান দিন বাট চাব লাগিব তেনেহ'লে লাষ্টৰ প্ৰশ্ন দেই পলিটিকেল নিচিনা সোমালে বিজেপিত আন্দোলন কৰিব কংগ্ৰেছ ওলাব এতিয়া বিজেপি ওলাব লগতো পুৰা পলম বা দেৰি হৈ থাকিব সেইকাৰণে আপুনি বিজেপি সোমবাৰৰ পৰা 23 পৰা সেইটো অপ'জ কৰিব নে ব্লক কৰিব নে কৰিব নালাগে আপুনি কি ভাবিছে মানে নাই সেইটো নে কৰিব লাগে নে কৰিব নালাগে মোৰ চবেই প্ৰতিবাদ কৰিবই লাগে ইয়াত কোনো মানে ৰাজনীতিৰ কথা নাই মই বিজেপিটো ওলালেতো কংগ্ৰেছ চবেতো লাগে চবেই মানে প্ৰতিবাদ কৰিব লাগে চব পাৰ্টি সোমাব লাগিব তেনেহ'লে আৰু 1 বছৰমান গুচি যাব নেকি তেনেকুৱা নহ'ব সেইকাৰণেতো প্ৰতিবাদ কৰিব চবেই ওলাব লাগে যে জুবিনদাৰ আমাক ন্যায় লাগে আমি চাওঁতে একমাহ গুচিয়ে গ'ল এতিয়া আৰু কিমান দিন চাব লাগে তেতিয়া মই ভাবিছো দেই 23 পৰা বিজেপি যিমান MLA সমষ্টিত সেইটো আন্দোলন আহিব তেনে মই ভাবিছো বিজেপি চৰকাৰ তেনেহ'লে কি আন্দোলনটো কৰিব লাগিব লগে লগে তাকে ধৰিব লাগে ন শ্যাম কানু শেখৰ ন যিমান একিউজ আছে সিহঁতৰ লগে লগে ন চৰকাৰটোৱে বেলেগ আইন কানুনটোৱে বেলেগ হয় নে নহয় এতিয়া যদি চৰকাৰেও ৰাজ্যৰ লগত সহযোগ কৰে ভাল কথা আইনে বস্তুটো ভালকে হেৰি কৰিব বুজিছে নাই সেইটোৱে আমি বিচাৰো যে আইনে আমাক যোনটো হেৰি দিয়ে সেইটোৱে আমাৰ আশ্ৰয় মানে এতিয়া আপুনি ভাবাটো যদি বিজেপি 23 পৰা আৰম্ভ কৰিলে ন্যায় যিমান পাৰ্টি আছে ৰাজনীতিক দলটো মানে জাষ্টিটো আহিব লাগিব সেইটোৱে নহয় কংগ্ৰেছ আহিব লাগিব গপ আহিব লাগিব কংগ্ৰেছ আহিব লাগিব AFDC আহিব লাগিব যিমান APLSও আহিব লাগিব আমাৰ ন্যায় পাব লাগিব যোনে কিন্তু আমাৰ ন্যায় পাব লাগে আমি সেইটোৱে জানো আচ্ছা ককাই মানে এই খবৰ টিভিটো মানে দেখুৱালো মানে আপোনাৰ ধৰ্ম মুছলিম পৰা ন আপুনি মুছলিম হয়তো এই মানে কোৱা আছে এজন মানুহে মানে জুবিনৰ ন্যায় নাপালে মানে এবাৰ ঈদ অহাটো ঈদটো কেইদিন হেৰি এতিয়া পালন কৰিব এইটো অহাৰ কাৰণে এই মাত্ৰ আহি পাব নাই ঈদটো আহি আছে তেনে অলপ দেৰি আছে ন মানে সি কোৱাটো ঈদটো পালন নকৰে যেতিয়া মানে জুবিনদাৰ সেইটোতো আপুনি মানিব নে আমি ঈদ পালন নকৰে মানে তেনেহ'লে আপোনাৰতো আছামৰতো আৰু সেইটোতো পৃথিৱী দেই ইমান যে মুছলিম আছে ভগৱানৰ তাৰ কথা মানিব নে জুবিন তাৰ কথাটো মানিব মানে আৰু জুবিনদাৰ কৈছে কেতিয়াবা কয় জুবিনদাৰটো ভগৱান নাই জাতি নাই সেইটো হিচাপ মানে আপুনি বৰ্তমান আমি জুবিনদাৰ কথা মানিব বৰ্তমান আৰু যিমান দিনে জুবিনদাৰ ন্যায় নাপায় আমি ঈদ পালন নকৰো চব অল আছাম বৰ্তমান অল আছাম সেইটো ভিডিঅ' বনাই আছে বাৰু ধন্যবাদ দে আপোনাৰ পৰা